आसामाव फिन आरोबाव जिनाहारि खालामनाय जाथाय। गसाइगाव महकुमानि श्रीरामपुराव उन्दै हिन्जावसाखौ जिनाहारि खालामनाय जाथाय सोमजिदों। सासे रेलवे मावफारिया उन्दै हिन्जावसाखौ फुस्लायना जिनाहारि खालामनाय जाथाया सोराङाव फैदों। जाथायनि सायाव CWCआ संदाननायनि उनाव जाथाया सोराङाव फैदों। जाथायनि गुबै दायनिगिरिखौ पुलिसआ हमबाय। दो तारीख रातिर घटना जिजन शेरुख खान जिजन नेকি आमार रेलवे श्रीरामपुर रेलवे डिपार्टमेंटत काम करे। আজি আমি সদৌ আদিবাসী ছাত্ৰ সংস্থাৰ পৰা এইটো ক'ব বিচাৰিছোঁ যে তেখেত যোনটো নেকি কাম কৰিছে, তেখেত এজন নাবালিকৰ লগত যিটো শাৰীৰিক সম্পৰ্ক ৰাখিছে, তেখেত এজন যোনটো নেকি ছোৱালী, তেখেত ক্লাছ 9ৰ ষ্টুডেণ্ট হয়, আমাৰ আদিবাসী ছোৱালী। তেখেত এজন শ্বেৰুখ খানে তেখেতক নানা ধৰণৰ প্ৰলোভন দেখুৱাই, নানা ধৰণৰ লোভ দেখুৱাই তেখেতৰ লগত এটা শাৰীৰিক সম্পৰ্ক তেখেত কৰিছে, যিটো নেকি আইন বিৰোধী কাম কৰিছে। যোনটো নেকি ছ'চাইটিত আজি যদি আমি চাবলৈ যাওঁ, তেখেত এটা ক্ৰাইম এগেইনষ্ট ছ'চাইটি, হিউমেনিটি এণ্ড এগেইনষ্ট টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, যিটো নেকি তেখেত উলংঘ কৰিছে। তেখেত এজন নাবালিকৰ লগত সম্পৰ্ক ৰাখিছে। আৰু তেখেতে যোনটো শ্বেৰুখ খান, তেখেত আজি আমি এইটো সদৌ আদিবাসী ছাত্ৰ সংস্থাৰ পৰা আমি দাবী জনাইছোঁ আৰু আমি তেখেতক ধিক্কাৰ দিছোঁ। আমি যিহেতু আমি ক'বলৈ বিচাৰিছোঁ যে আচাৰ তৰফৰ পৰা তেখেত পস্কো কেছৰ আণ্ডাৰত কঠোৰ শাস্তি তেখেতক বিহিব লাগে। আৰু যোনটো নেকি ছোৱালী আমাৰ যোনটো নেকি তেখেত এটা বদনাম হৈছে, তেখেতৰ বিষয়ে আমাৰ চৰকাৰে তেখেতৰ মানে ৰিহেবিলিটেশ্যনৰ কাৰণে কিবা এটা পদক্ষেপ ছোৱালীৰ কাৰণে ল'ব লাগে বুলি আমি সদৌ অসম আদিবাসীৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আমি তেখেতসকলক আমি অৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু আমি সংগঠনৰ তৰফৰ পৰা আমি তেখেতসকলক আমি মানে দাবী জনাইছোঁ যে আমি সংগঠনৰ তৰফৰ পৰা তেখেত একাংশ আমাৰ সমাজকৰ্মী মানুহসকলে যদি এনেধৰণৰ ঘটনাক যদি তেখেতসকলে বিলুপ্ত কৰিব বিচাৰে বা এনেধৰণৰ ঘটনাক যদি আমাৰ সমাজত যদি এনেধৰণৰ মানে কালপ্ৰিটক যদি আমি সমাজত স্থান দিওঁ, তেনেহ'লে আমাৰ এই সমাজখন আৰু সমাজ হৈ নাথাকিব। যোনটো নেকি আমাৰ সমাজ আছে, আমাৰ সকলোৰে সমাজ আছে। এজন নাবালিকৰ লগত এনেকৈ সম্পৰ্ক ৰখাটো আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন তৰফৰ পৰা আমি কেতিয়াও স্বীকাৰ নকৰোঁ। আৰু যিসকল আমি এই গাপ দিয়াৰ পইচা ইয়াত হৈছিলে, দুটা পক্ষৰ পৰা মানে পইচা বিচৰা হৈছিলে। এতিয়া মানে পইচা মানে 65,000 আৰু 65,000 দুটা পক্ষৰ পৰা লোৱাৰ এটা মানে এটা তাত কণ্ডিশ্যন হৈছে। সঠিকভাৱে ক'ব পৰা নাই। গাঁওবুঢ়া আছিল নেকি? এইটো আছিলে, সিহঁতে আছিলে, গাঁওবুঢ়াহঁতে আছিলে, লগতে কেইজনমান মানুহো আছিলে। মানে তেখেতসকলে বহি এই বস্তুটো গাপ দিয়াৰ চেষ্টা কৰিছিল।